মই ডাইৰেক্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। তো যিবিলাক ষ্টুডেণ্টে মেট্ৰিক দি আছা, তোমালোকৰ ছায়েন্সৰ এক্সাম আহি আছে নেক্সট। তো ছায়েন্সৰ ছাবজেক্টটোৰ কোনটো চেপ্টাৰৰ কোনবিলাক কুৱেশ্যন কেনেকৈ আহিব পাৰে তাৰ ওপৰত মই ডিছকাছ কৰিম। হোৱাট আৰ দ্য লাইভ প্ৰচেছেছ। তো লাইভ প্ৰচেছেছ মানে কি, আমি কেনেকৈ গম পাওঁ কোনবিলাক বস্তুক আমি লাইভ প্ৰচেছেছৰ লগত জড়িত বুলি ভাবোঁ বা কাক কওঁ, তেনেকুৱা টাইপৰ কুৱেশ্যন চাবা শ্বৰ্ট। তাৰপিছত তোমালোকৰ নেক্সট পেজলৈকে আহিছোঁ। বস্তু হ'ল ৰেছপিৰেশ্যন, ইয়াতে ডিফিনিশ্যন তোমালোকে চাবা। তাৰপিছত তোমালোকৰ থাকিল নিউট্ৰিশ্যন কাক কয় তাৰে ডেফিনিশ্যন চাবা। তাৰপিছত আহিল তোমালোকৰ ডিফাইনিং কেৰেক্টাৰ্ছ, আমি এটা বস্তু জীৱিত নে মৃত কেনেকৈ বা কি চাই গম পাওঁ, বা লিভিং বা নন লিভিং বুলি আমি কি চাই পেলাই আইডেণ্টিফাই কৰিব পাৰোঁ, তাৰ সেইকেইটাক আমি ডিফাইনিং কেৰেক্টাৰ্ছ বুলি কওঁ, সেইকেইটা চাবা। তাৰপিছত এটা বস্তু চাব পাৰা, সেইটো হ'ল গ্ৰ' মানে বা গ্ৰ'থ আৰু ডেভেলপমেণ্ট, এই দুটা বস্তুৰ ওপৰত অলপমান চাই যাবা। ডেভেলপমেণ্ট মানে কি বা গ্ৰ'থ মানে কি, ডিফাৰেঞ্চ সুধিব পাৰে। গ্ৰ'থ কাক কয়, ডেভেলপমেণ্ট কাক কয়, ডেফিনেশ্যন বা সিহঁতৰ ডিফাৰেঞ্চ, তো এইখিনি বস্তু অলপ চাই ল'বা। তাৰপিছত আৰু এটা বস্তু আছে তোমালোকৰ, সেইটো হ'ল ডিফিউজন আৰু অছম'চিছ, এই দুটা বস্তুৰ ডিফিনেশ্যনটো চাই যাবা একবাৰ। নেক্সট পেজলৈকে আহিছোঁ। কথাটো হ'ল নিউট্ৰিশ্যন যে দেখিছা, নিউট্ৰিশ্যনৰ ডেফিনেশ্যন অলৰেডি চাব কৈছোঁ। নিউট্ৰিশ্যনৰ ভাগ আছে, তো ভাগৰ ভিতৰত আমি চাম বেছিকৈ ইম্পৰ্টেণ্টলি। এটা হ'ল অট'ট্ৰপিক নিউট্ৰিশ্যন আৰু এটা হ'ল হেটেৰ'ট্ৰপিক নিউট্ৰিশ্যন। তো সিহঁতৰ ডেফিনেশ্যন, এক্সাম্পল আৰু ডিফাৰেঞ্চ, এইখিনি বস্তু ভালকৈ চাই যাবা। যিবিলাকে পাছিং মাৰ্কৰ কাৰণে মাথা মাৰি আছে না, তেওঁলোকৰ কাৰণে এই বস্তুখিনি বেছি ইম্পৰ্টেণ্ট, কাৰণ ডিফাৰেঞ্চ মুখস্থ কৰাটো সহজ। যদি ডেফিনেশ্যন মুখস্থ কৰা দুটাৰে, তোমালোকে ডিফাৰেঞ্চটো নিজে তাৰ পৰা ওলাই লিখিব পাৰিবা। এতিয়া কথাটো হ'ল ফুড কি বস্তু, তো তোমালোকে ফুডৰ কুৱেশ্যন চাবা। ফুড আমি কিয় লাগে, আমাক ফুডৰ দৰকাৰী কি, এনাৰ্জি। নেক্সট বস্তু হ'ল পইণ্টটো হ'ল এনাৰ্জি, আমাক এনাৰ্জি কিয় লাগে, আমাৰ বডিত এনাৰ্জিৰ দৰকাৰ কি, আৰু সেই এনাৰ্জিটো আমি ক'ৰ পৰা পাওঁ, সেইটো বস্তুৱে হ'ল ফুড। সেই ফুডত কি আমাৰ ইনগ্ৰেডিয়েণ্টছ থাকিব লাগে, আমি যিবিলাক ফুড লৈ আছোঁ, ফুড খাই আছোঁ, সেইবিলাকৰ মেইন ইনগ্ৰেডিয়েণ্টছটো কি বস্তু, এইখিনি চাই ল'বা। তাৰপিছত তোমালোকৰ আহিল নেক্সট, ইয়াতে ইম্পৰ্টেণ্ট বস্তু আছে বহুত। সেইটো হ'ল প্ৰথমটো হ'ল তোমালোকৰ এইটো আমাৰ ফটোচিন্থেসিস কাক বোলে। ফটোচিন্থেসিস কাক বোলে তোমালোকে ক্লাছ 5-6 বা 7 যিটো ডেফিনেশ্যন পাইছিলা সেইটো লিখিলে নহ'ব, অলপ ভালকৈ বহলকৈ লিখিবা। 2 মাৰ্ক মানৰ কুৱেশ্যন যদি আহি যায় একদম শ্বৰ্টকৈ লিখিলে থ'লে নহ'ব, গোটেইখিনি বস্তু তাতে সোমাই পেলাই ইনক্লুড কৰিহে ডেফিনেশ্যনটো লিখিবা। এইটো হ'ল তোমালোকৰ কেমিকেল ফৰ্মুলা, এইটো ডিৰেক্টলি মুখস্থ কৰি যাবা, সুধি দিব পাৰে। তাৰপিছত আহিল ইয়াতে 3টা তোমালোকে দেখিছা 1 2 3 বুলি মাৰ্কিং কৰা আছে। এইকেইটা হ'ল তোমাৰ ফটোচিন্থেসিস হোৱাৰ পিছত মানে হওঁতে কি ইভেণ্ট তাতে হয়, কি ঘটনা ঘটে তাতে, সেই বস্তুখিনি ইয়াৰ পৰা তোমালোকক কুৱেশ্যন সুধিব পাৰে, সেইখিনি চাই ল'বা। নেক্সট আহিল তোমালোকৰ ক্ল'ৰফিল আৰু ক্ল'ৰ'প্লাষ্ট। তো ক্ল'ৰফিল কি বস্তু আৰু ক্ল'ৰ'প্লাষ্ট কি বস্তু, এইটো ডিফিনেশ্যন চাই ল'বা। তোমালোকে ডাইৰেক্ট ইয়াত নাপালেও বেলেগৰ পৰা কালেকশ্যন কৰি হ'লেও তো এইটো চাই যাবা। তাৰপিছত তোমালোকৰ নেক্সট বস্তু আহিল, সেইটো হ'ল ডায়েগ্ৰামটো চাবই লাগিব ছায়েন্সৰ কথা। তো ডায়েগ্ৰামত তোমালোকৰ থাকিব এইটো প্ৰথম ষ্টমাটা, অ'পেন ষ্টমাটা আৰু ক্ল'জ ষ্টমাটা, একদম ইজি ডায়েগ্ৰাম, ধুনীয়াকৈ চাই যাবা, আঁকিব পাৰিবা। আৰু লেবেলিং, মই তোমালোকক এটা বস্তু কৈ দিওঁ, ছায়েন্সৰ যেতিয়া তোমালোকে ডায়েগ্ৰাম আঁকিবা, লেবেলিং কৰোঁতে এটা কথা মনত ৰাখিবা। ধৰা ছাপ'জ মই এটা ডায়েগ্ৰাম এনেকৈ আঁকিছোঁ, ইয়াৰ লেবেলিংটো মই কি কৰিম, এইফালে কৰিম সদায়, এনেকৈ। আৰু লেবেলিং কৰোঁতে সদায় কি হ'ব লাগে, এটা লাইনত পৰিব লাগে। আৰু এই যিকেইডাল মই এৰ'চিন দিছোঁ, এইকেইটা কেনেকুৱা ধুনীয়া এটা লাইনত পেলাবা। এনেকুৱা নহয় যে কোনোবা এটা বোলে এনেকৈ লিখিছোঁ, ইয়াতে লিখিছোঁ, কোনোবা এটা বোলে মই দীঘল কৰি দিছোঁ, তেনেকৈ দেখিলে দেখাত বেয়া দেখি, আচলতে এনেকৈ লেবেলিং নকৰে। আৰু লেবেলিং বোথ চাইড নকৰিবা, এইফালে লেবেলিং কৰিছা, লেফ্ট ৰাইট দুয়োফালে নকৰিবা, লেবেলিং সদায় ৰাইট চাইড কৰিবা। আৰু ডায়েগ্ৰাম যেতিয়া আঁকিবা, এটা বস্তু তোমালোকে ন'টিছ কৰিবা, সেইটো হ'ল কি, ডায়েগ্ৰামটো যেতিয়া তোমালোকে আঁকিবা, তাৰ তলত ধৰক মই ডায়েগ্ৰাম এটা এনেকৈ আঁকিছোঁ, ইয়াতে লিখিবা ধুনীয়াকৈ আখৰেদি ফিগাৰ বুলি দিবা, দি পেলাই ইয়াতে যিটো ডায়েগ্ৰাম আঁকিছা সেইটো লিখিবা, ইয়াতে দি পেলাই এনেকৈ তোমালোকে লেবেলিং কৰিবা। তেতিয়া তোমালোকৰ মাৰ্কটো কাটা নাযায়। হেটেৰ'ট্ৰপিক নিউট্ৰিশ্যন, অট'ট্ৰপিক নিউট্ৰিশ্যনৰ কথা মই অলৰেডি কৈছোঁ, তো ইয়াতে আছে। আৰু তো তোমালোকে মেইনলি সেয়ে চাবা, ডেফিনেশ্যন, তাৰপিছত এক্সাম্পল চাবা আৰু তাৰে ডিফাৰেঞ্চ চাবা। এতিয়া নেক্সট টাইম তোমালোকৰ এমিবা। তো এমিবাৰ ডায়েগ্ৰামটো একদম ইজি ডায়েগ্ৰাম, এইটো চাব লগা নাই, একবাৰ চালে প্ৰেক্টিছ কৰিব পাৰিবা।
এতিয়া এমিবাৰ এটা বস্তু আছে কি এমিবাৰ ডাইজেশ্যন যিটো বা নিউট্ৰিশ্যন সেইটো বস্তু ইয়াত ধুনীয়াকৈ দিয়া আছে অলপমান ইয়াৰ পৰা চাই ল'বা আৰু বাকীখিনি বনাই বনাই লিখি দিব পাৰিবা ইয়াতে ষ্টাৰ্টিং একদম মুখৰ পৰা একদম চাব লাগিব একদম আমাৰ মাউথৰ পৰা একদম স্মল ইণ্টেষ্টাইনলৈকে হজম হোৱালৈকে তো আমাৰ যিবিলাক এলিমেণ্টাৰী কেনেলছ আছে তো এতিয়া কথাটো হ'ল ইয়াতে কিছুমান ইম্পৰ্টেণ্ট আছে মই কৈ দিছোঁ অচ'ফেগাছ কি বস্তু ধৰা তোমাৰ স্মল ইণ্টেষ্টাইন আমাৰ কি হয় কিমান দীঘল এনেকুৱা এইবোৰ কুৱেশ্যনো সুধি দিব পাৰে ডাইফ্ৰাগাম কি বস্তু আমাৰ জিভাখনত টেষ্ট বাড যি আছে টেষ্ট বাডবিলাক কোনটো পাৰ্টত কোনটো টেষ্ট বাড আছে প্লাছ টেষ্ট বাডবিলাকৰ কাম কি সিহঁতে কিহৰ কাৰণে টেষ্ট বাড আমাক জিভাত লাগে এতিয়া নেক্সট আহিল তোমালোকৰ ডাইজেষ্টিভ জুইচেছ বা ডাইজেষ্টিভ এনজাইমছ এইকেইটা চবতকৈ বেছি ইম্পৰ্টেণ্ট যিমানটা ডাইজেষ্টিভ এনজাইম ইয়াতে দেখিবা নাম দেখিবা পেপচিন ট্ৰিপচিন হওক তোমাৰ এমাইলেজ হওক যি আছে মানে আৰু বুকত সেই প্ৰত্যেকটো ক'ত 7-8মান হ'ব প্ৰত্যেকটোৰে ফাংচন চাবা কাৰণ সুধিব কোনটোৰ কি কাম নেক্সট তোমাৰ প্ৰথম ষ্টাৰ্টিং আমাৰ এমাইলেজৰ পৰা হ'ব এমাইলেজে কি ব্ৰেকডাউন কৰে কি ভাঙে তো এইখিনিৰ পৰা আৰম্ভ কৰিবা তাৰপিছত তোমালোকৰ আৰু এটা বস্তু চাব লগা আছে সেইটো হৈছে আমাৰ পেটত থকা বা হেৰিত থকা HCl হাইড্ৰক্লৰিক এচিড এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট একদম শ্বৰ্ট কুৱেশ্যন আৰু ইজি একদম পটকৈ মুখস্থ হৈ যাব তো HClৰ কাম কি আমাৰ যি ষ্টমাচত যে আছে বা পেটত যে আছে আমাৰ কি HCl এচিডটোৰ কাম কি তাৰপিছত মিউকাছ কি বস্তু মিউকাছৰ কাম কি এই দুটা বস্তু তোমালোকে চাবলৈ পাৰি নাযাবা নেক্সট তোমালোকৰ পেজলৈকে আহিছোঁ ইয়াতে তোমালোকৰ এইটো পেজত তোমালোকৰ এইখিনি জেগাত তোমাৰ কি আছে চবকেইটা এনজাইম জুইচৰ কথা কোৱা আছে প্ৰত্যেকটো এনজাইম জুইচৰ বা এনজাইমছৰ ফাংচন চাই যাবা ধুনীয়াকৈ কাৰ কি কাম ধুনীয়াকৈ নোট ডাউন কৰিবা আৰু চাই যাবা তাৰপিছত তোমালোকৰ আহিল আমাৰ হজম হোৱাৰ পিছত কি হয় এনাছলৈকে যে যায় তো তাৰ ওপৰত কুৱেশ্যনো সোধে কেতিয়াবা তো আমাৰ যিখিনি ডাইজেষ্টেড ফুড আছে সেইখিনিতো বাৰু ডাইজেষ্ট হৈ গ'ল যিখিনি আনডাইজেষ্টেড ফুড আছে কোনফালেদি যায় কেনেকৈ যায় আৰু তাৰপিছত সিহঁতৰ পৰা এবজৰ্পশ্যন হয় নে নহয় ৰিএবজৰ্পশ্যন হয় নে নহয় তাৰ ওপৰত শ্বৰ্ট কুৱেশ্যন সুধি দিব পাৰে সেইখিনি চাই ল'বা নেক্সট আহিল তোমাৰ ডেণ্টেল কেৰিজৰ ওপৰত কুৱেশ্যন সুধিব পাৰে আমাৰ দাঁতৰ কিমান পিচ লেভেল থাকিব লাগে তো এইখিনি চাই ল'বা আমাৰ দাঁতত পকা কিয় লাগে বা আমাৰ গোন্ধ যে ওলাই তো পিএইচ লেভেল কিমান কম থাকিলে কি হয় এইটো বস্তু শ্বৰ্ট কুৱেশ্যন হিচাপত চাই যাবা একবাৰ নেক্সট আহিল তোমালোকৰ এতিয়া যিবিলাক কুৱেশ্যন দি আছে এইবিলাক চাই থাকিবা এইবিলাক কৈ নাথাকোঁ এতিয়া আহিল তোমালোকৰ এইটো তোমাৰ ফ্ল' ডায়েগ্ৰাম আছে এইটো চাই ল'বা আমাৰ গ্লুক'জ এইটো আছে তো গ্লুক'জত কেইটা কাৰ্বন মলিকিউলছ থাকে এইটো চাই ল'বা একবাৰ আৰু এইটো ভাঙিলে কেনেকৈ কোনটো ষ্টেপত ভাঙে তো এইখিনি যদি ডায়েগ্ৰামটো ভালকৈ বুজা ভালকৈ চাই লওঁ তেতিয়াহ'লে বাকী যিখিনি ইয়াৰ ওপৰত তোমাৰ লিখিবা সেই নিজে বনাই লিখিব পাৰিবা নেক্সট বস্তু আহিল ATP কি বস্তু আৰু ADP ইহঁতৰ ফাংচন চাবা দুটাৰে ATP আৰু ADP এইটো P হ'ব লাগে ADP আৰু ATP ইয়াৰে কি কৰিবা ফুল ফৰ্ম চাবা ATPৰ ফুল ফৰ্ম ADPৰ ফুল ফৰ্ম মুখস্থ কৰি যাবা আৰু ইহঁতৰ ফাংচন বা ATP কিয় লাগে কি কাম ATPৰ এইখিনি চাবা নেক্সট আহিল তোমালোকৰ আৰু ইয়াতো কিবা আছে তোমালোকে চাবা আমাৰ যিটো গেছ এক্সচেঞ্জ হয় আমি যি কি কৰোঁ অক্সিজেন লওঁ CO2 এৰি দিওঁ ইয়াৰে এটা সৰুকৈ মানে তোমালোকৰ 2 মাৰ্কছ মানৰ এটা কুৱেশ্যন টাইপৰ এনচাৰ চাই যাবা আৰু তাৰপিছত আৰু কি আছিল চাই লওঁ নেক্সট আহিল তোমালোকৰ এলভিঅলিছৰ কাম কি এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন 2 বা 3 মাৰ্কৰ কুৱেশ্যন আহি যাব পাৰে ইয়াৰ পৰা তো এলভিঅলিছৰ কাম কি কেনেকৈ হেল্প কৰে আমাক গেছ এক্সচেঞ্জত তো সেইটো বস্তু আৰু ডাইফ্ৰাগামৰ যিটো এক্সচেঞ্জ এৰিয়া আছে সেইটো কেনেকৈ বাঢ়ে কেনেকৈ কমায় এইখিনি আমি ইনহেল কৰিলে আমাৰ ৰিপ কেছটো ফুলি উঠেনে আৰু বা এক্সহেল কৰিলে আমাৰ ৰিপ কেছটো সোমাই যায়নে মানে কণ্ট্ৰেকশ্যন আৰু এক্সপানশ্যন কেতিয়া হয় আমাৰ ৰিপ কেছটো তো এইটো বস্তু একদম মানে বেছিক নলেজৰ কথা সুধি দিব পাৰে আকৌ ডাঙৰ কথা নহয় তাৰপিছত আহিল তোমালোকৰ ট্ৰান্সপৰ্টেশ্যন তো আমাৰ ট্ৰান্সপৰ্টেশ্যনৰ ভিতৰত আমাৰ যদি ব্লাড আছে হিউমেন হাৰ্ট আছে তো তাৰ ওপৰত কুৱেশ্যন তোমালোকক সুধিব পাৰে তো হিউমেন হাৰ্টলৈকে যাওঁ আমি ডাইৰেক্ট তো হিউমেন হাৰ্টৰ ডায়েগ্ৰামটো চাই যাবা লগতে হিউমেন হাৰ্টৰ আমাৰ যিটো ব্লাড যোৱা ৰাস্তা আছে ৱেটো যিটো পাথ আছে সেই পাথটোৰ কথা তোমালোকে সুধিব পাৰে সেইটো মানে কি তোমালোকে ধুনীয়াকৈ এৰ' ডায়েগ্ৰাম দি লিখি যাবা সেইটো মুখস্থ কৰাটো সহজ হ'ব মানে কোনফালেদি আমাৰ তেজ সোমাই কোনফালেদি ওলাই যায় এই বস্তুটো আমাক সোধে কেতিয়াবা এইটো বস্তু কিন্তু এইটো লাগে সেইকাৰণে এইটো তোমালোকে চাবা আৰু হিউমেন হাৰ্টৰ ডায়েগ্ৰামটো চাই যাবা ইম্পৰ্টেণ্ট কেপিলাৰিজৰ কাম কি কেপিলাৰিজ কেনেকৈ থাকে নেক্সট আহিল ভালভৰ কাম কি ভালভ কিয় লাগে আমাৰ হিউমেন হাৰ্টৰ কেইটা চেম্বাৰ আছে
তাৰপিছত তোমাৰ ইয়াতে আৰু কেইটামান বস্তু দিয়া আছে, কেইটামান এনিমেলৰ কথা কোৱা আছে বা অৰ্গেনিজিম, এইখিনি চাই ল'বা। কাৰ কেইটামান তোমাৰ কি আছে, হাৰ্ট কেইটা থাকে, চেম্বাৰ কেইটা থাকে হাৰ্টৰ, মানুহৰ কিয় 4টা থাকে, এনেকুৱা টাইপৰ কুৱেশ্যন। প্লাছ এটা বস্তু আহিলে ইম্পৰ্টেণ্ট, সেইটো হ'ল ডাবল চাৰ্কুলেশ্যন, এইখিনি জেগাত আছে। তো ডাবল চাৰ্কুলেশ্যন চাবা। তাৰপিছত ডাবল চাৰ্কুলেশ্যনৰ লাভ কি। নেক্সট আহিল তোমালোকৰ BP। আজিকালি BPৰ পেচেণ্ট চবৰ ঘৰে ঘৰে আছে। তো BP নৰ্মেল ৰেঞ্জ কিমান, তাৰপিছত তোমালোকৰ চাব লাগিব পালছ ৰেট কিমান আমাৰ, এইটো চাবা। তাৰপিছত আহিল তোমাৰ প্লেটিলেটছ, ব্লাডৰ কম্পনেণ্ট চাবা। তাৰপিছত কি ব্লাডত মেইনলি কম্পনেণ্টছ কি আছে, 3টা আছে, সেই 3টা চাবা। প্লেটিলেটছৰ বস্তুটো চাবা, মেইনটেনেঞ্চ অফ প্লেটিলেটছ যিটো দিয়া আছে অলপমান। লিম্ফৰ কুৱেশ্যন আহি থাকে, শ্বৰ্ট কুৱেশ্যন, লিম্ফ নোটছ কি, এইবিলাক বস্তু চাবা। তাৰপিছত আহিল তোমাৰ ট্ৰান্সপৰ্টেশ্যন ইন প্লেণ্ট, যেনেকৈ মানুহৰ তেজ চলাচল কৰে তেনেকৈ ঠিক প্লাণ্টছৰ ভিতৰতো আমাৰ কি হয়, পানী আৰু ফুড বা মিনাৰেলছখিনি অহা যোৱা কৰে। তো কোনে অহা যোৱা কৰে, হেল্প কৰে, এই বস্তুখিনি চাবা। জাইলেম মেইনলি, আৰু তাৰপিছত আহিল তোমাৰ ফ্ল'য়েম। তো জাইলেম আৰু ফ্ল'য়েমৰ ডিফাৰেঞ্চ চাই যাবা। তাৰপিছত জাইলেম কেনেকৈ গঠিত হয় ষ্ট্ৰাকচাৰ, ফ্ল'য়েম কেনেকৈ গঠিত হয় ষ্ট্ৰাকচাৰ। তাৰপিছত যেতিয়া এডাল নৰ্মেলিটো আমি জানোৱে জাইলেমে কি কৰে, তোমাৰ পানী এবজৰ্ব কৰে মাটিৰ পৰা। এতিয়া কথাটো হ'ল, যিবিলাক ওখ জেগাত থকা গাছ আছে পাহাৰীয়া এলেকাবিলাকত, তো সিহঁতেতো বহুত হাইটত থাকে, মাটিৰ মানে গ্ৰাউণ্ড লেভেলৰ পৰা, মাটিৰ গ্ৰাউণ্ড ৱাটাৰৰ পৰা। তো সিহঁতে কেনেকৈ পানীটো শুহি লয়, তাৰ কাৰণে সিহঁতক কি কোনে হেল্প কৰে, এই বস্তুটো চাব লাগিব। তো সেইটো হ'ল তোমালোকে কি আছিল এটা বস্তু, সেইটো হ'ল তোমালোকে ট্ৰান্সপিৰেশ্যন। তো ট্ৰান্সপিৰেশ্যন গছে কিয় কৰে, কিহৰ কাৰণে দৰকাৰ, বেছি ট্ৰান্সপিৰেশ্যন কৰিলে প্ৰব্লেম হ'ব নেকি নহয়, এইটো বস্তু চবৰ লগত চাই যাবা। নেক্সট আহিল ফুড ট্ৰান্সপৰ্ট, ফ্ল'য়েমে কৰে, ফ্ল'য়েমে কেনেকৈ ফুড ট্ৰান্সপৰ্ট কৰে, ক'লৈ পঠায়, এইখিনি বস্তু। তাৰপিছত আহিল তোমালোকৰ মেইন আৰু এটা ইম্পৰ্টেণ্ট বস্তু, সেইটো হ'ল নেফ্ৰন। তো আমাৰ কিডনী, এতিয়া এক্সক্ৰিশ্যন কি বস্তু, হিউমেন এক্সক্ৰিশ্যন কেনেকৈ হয়, কাক বোলে, তো কিয় আমি এক্সক্ৰিশ্যন কৰিব লগা দৰকাৰ হৈ যায়, এইখিনি বস্তু লগতে আহিব। নেফ্ৰনৰ ডায়েগ্ৰাম, তাৰপিছত নেফ্ৰনৰ ষ্ট্ৰাকচাৰ, নেফ্ৰনৰ ফাংচনিং, এই 3টা বস্তু ইম্পৰ্টেণ্ট, চাই ল'বা। আৰু নেক্সট আহিল গ'ল তোমালোকৰ ইউৰিন কেনেকৈ ফৰ্ম হয়, বা ইউৰিন ৰেগুলেশ্যন কেনেকৈ হয়, ক'ত জমা হয়, তাৰ ওপৰত কুৱেশ্যন আহি থাকে। তাৰপিছত আহিল তোমালোকৰ ডায়েগ্ৰামটো এইটো দিয়া আছে, ইয়াৰে ভালকৈ চাই যাবা কিন্তু এইখিনি। নেক্সট আহিল তোমালোকৰ আৰ্টিফিচিয়েল কিডনিজ। তো আমাৰ ডায়েলিচিছ কিয় কৰিব লগা হয়, তাৰপিছত ডায়েলিচিছ আমি প্ৰচেছটো কি সুধিব পাৰে। আৰু আমাৰ বডিত নেফ্ৰন যে আছে বা কিডনি যে আছে, কিডনিয়ে একদিনত এটা হেল্ডি এডাল্ট মানুহ এটাৰ কিডনিয়ে কিমানখিনি পানী এদিনত ফিল্টাৰ কৰিব পাৰে, সেই কুৱেশ্যনটো শ্বৰ্ট কুৱেশ্যন হিচাপত আহি যাব পাৰে। তো চাবা এইখিনি। তাৰপিছত তোমালোকৰ আহি গ'ল এক্সক্ৰিশ্যন ইন প্লেণ্টছ। তো আমি যেনেকৈ মানুহে এক্সক্ৰিশ্যন কৰোঁ, গছে এক্সক্ৰিশ্যন কৰে। তো গছৰ এক্সক্ৰিশ্যন প্ৰডাক্টছ কি আছে, 2-3টামান দিয়া আছে, গামছ ৰেজিন এইবিলাক কিবা কিবি দিয়া আছে এইখিনি। তাৰপিছত তোমালোকৰ আছে এটা অৰ্গেন ডনেশ্যন। এইটো কুৱেশ্যন আজিকালি এইবিলাকৰ ওপৰত সোধে আজিকালি, কাৰণ আজিকালি অৰ্গেন যিহেতু ডনেট কৰে মানুহে। তো এইখিনি বস্তু অলপমান চাই যাবা, কি আমি অৰ্গেন ডনেট কৰিব পাৰোঁ, কেতিয়া ডনেট কৰোঁ, এইখিনি বস্তু চাবা। এটা বস্তু আছে, এই যিখিনি MCQ তোমালোকে মানে মাথা মাৰি থাকা, তো MCQ মেইনলি বুকত যিখিনি বেছিকৈ দিয়া আছে পিছফালে, সেইখিনি MCQ বেছি ভালকৈ গুৰুত্ব দি চাই যাবা। তোমালোকে ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।